নমস্কাৰ পুনৰ এবাৰ মোৰ চেনেললৈ আপোনাক সকলোৰে স্বাগতম জনাইছো। আজি মই নতুন এটা ভিডিঅ' লৈ আহিছো। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পায়। বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া হৈছে বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন? এ মোমাই তামুলী, বি হিতেশ্বৰ বৰবৰুৱা, চি কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু অপশ্যন নম্বৰ ডি নুমলী বৰবৰুৱা। ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মোমাই তামুলী। মোমাই তামুলীক বৰবৰুৱা পদত অধিষ্ঠিত হৈছিল। তাৰ পাছৰে প্ৰশ্ন দিয়া হৈছে লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? এ আকবৰ, বি শাহজাহান, চি বাবৰ আৰু ডি হুমায়ুন। ইয়াত 4টা অপশ্যন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ বি শাহজাহান। মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? এ আকবৰ, বি বাবৰ, চি চন্দ্ৰগুপ্ত মৌৰ্য, ডি হুমায়ুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ স্থাপন কৰিছিল। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি? এ শিৱসিংহ, বি লক্ষ্মীসিংহ, চি চুকাফা আৰু ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লক্ষ্মীসিংহ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজন আছিল লক্ষ্মীসিংহ। নেক্সট অসমৰ ৰাজ্যিক বৃক্ষ কি? আম গছ, গমাৰি গছ, হোলং গছ, অৰ্জুন গছ। ইয়াত 4টা অপশ্যন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে 4টাৰ ভিতৰত অপশ্যন নম্বৰ চি হোলং গছ। অসমৰ ৰাজ্যিক গছ হৈছে হোলং গছ। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? এ লাহৰী, বি ধৰ্মপুস্তক, চি বেদনা, ডি ভাইটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লাহৰী। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম হৈছে লাহৰী। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰটো প্ৰশ্নত দিয়া হৈছে সাহিত্যিক একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? এ লাহৰী, বি বনফুল, চি বেদনা আৰু ডি ধৰ্মপুস্তক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বনফুল। বনফুল হৈছে সাহিত্যিক একাডেমী পুৰস্কাৰ প্ৰাপ্ত অসমীয়া পুথি প্ৰথম। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি? এ দৈনিক বাতৰি, বি জনমভূমি, চি আসাম মিহিৰ, ডি আসাম ট্ৰিবিউন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আসাম মিহিৰ। লুইত কণ্ঠ বুলি কাক কোৱা হয়? এ ডক্টৰ ভূপেন হাজৰিকা, বি খগেন মহন্ত, চি জুবিন গাৰ্গ, ডি ৰুদ্ৰ বৰুৱা। ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জুবিন গাৰ্গ। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? এ বিমান হাজৰিকা, বি কুমুদ হাজৰিকা, চি প্ৰণৱ হাজৰিকা, ডি উমাকান্ত হাজৰিকা। আৰু 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কুমুদ হাজৰিকা। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম আছিল কুমুদ হাজৰিকা। ইয়াৰ পাছৰে প্ৰশ্ন যোৱাৰ আগতে যিসকল নতুনকৈ এই চেনেলত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো ন'টিফিকেশ্যনৰ দ্বাৰা প্ৰথমতে পাই যাব। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ গুৱাহাটীত, বি গোলাঘাটত, চি যোৰহাটত, ডি কোকৰাঝাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কোকৰাঝাৰত। কোকৰাঝাৰত অৱস্থিত। অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? এ গোৱালপাৰা, বি শিৱসাগৰ, চি বৰপেটা, ডি তেজপুৰ। অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন অপশ্যন নম্বৰ এ গোৱালপাৰা অনুষ্ঠিত হৈছিল। গোৱালপাৰাত অনুষ্ঠিত হৈছিল দ্বিতীয়খন অধিৱেশন। ইয়াৰ পাছৰে প্ৰশ্ন দিয়া হৈছে পশ্চিম বংগৰ ৰাজধানী কি? অপশ্যন নম্বৰ এ শ্বিলং, বি পাটনা, চি কলকাতা, ডি ভোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কলকাতা।
পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? এ জয়পুৰ, বি তেজপুৰ, চি কলকাতা, ডি শুৱালকুছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়পুৰ। পিংক চিটি বুলি জয়পুৰক জনা যায়। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন? এ ৰাজেন্দ্ৰ প্ৰসাদ, বি সৰ্বপল্লী ৰাধাকৃষ্ণ, চি জৱাহৰলাল নেহৰু, ডি ইন্দিৰা গান্ধী। আপোনালোকে যিমান পাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব, কিয়নো মই বহুতো গুৰুত্বপূৰ্ণ কথা আজি ইয়াত আলোচনা কৰিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সৰ্বপল্লী ৰাধাকৃষ্ণ। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? এ অৰুণাচল প্ৰদেশ, বি অসম, চি মণিপুৰ, ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি নাগালেণ্ড। ওড়িশী নৃত্য কোন ৰাজ্যৰ? এ কৰ্ণাটক, বি উৰিষ্যা, চি কেৰেলা, ডি অসম। ইয়াতো এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি উৰিষ্যা। তাৰ পাছৰে প্ৰশ্ন দিয়া হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহৰু, চি ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জৱাহৰলাল নেহৰু। এখন ফুটবল খেল সাধাৰণতে কিমান সময়ত শেষ হয়? এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, আপোনালোকে ভালকৈ চাব। এ 90 মিনিটছ, বি 60 মিনিটছ, চি 100 মিনিটছ এণ্ড ডি 120 মিনিটছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? এ 11 জন, বি 12 জন, চি 7 জন, ডি 6 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 6 জন। ভলীবল খেলত প্ৰতিটো দলতে 6 জনকৈ খেলুৱৈ থাকে। পাছৰে প্ৰশ্নত যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে ইয়াত মই বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে, সেয়েহে আপোনালোকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। ব'লক তাৰপিছত প্ৰশ্নটো চাই লওঁ। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ বেইজিং, বি ৱাশ্বিংটন, চি ছুইজাৰলেণ্ড, ডি টকিঅ'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৱাশ্বিংটন। ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? এ কাৰ্ল মাৰ্কছ, বি এৰিষ্টটল, চি আডাম স্মিথ, ডি ডাৰউইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আডাম স্মিথ। আডাম স্মিথক অৰ্থনীতিৰ পিতৃস্বৰূপ হিচাপে গণ্য কৰা হয়। ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? এ 2015 চনত, বি 2016 চনত, চি 2017 চনত আৰু ডি 2018 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 2015 চনত। নালন্দা বিশ্ববিদ্যালয়খন কোনখন ৰাজ্যত অৱস্থিত? এ অৰুণাচল প্ৰদেশ, বি অসম, চি বিহাৰ, ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বিহাৰ। নালন্দা বিশ্ববিদ্যালয় বিহাৰ ৰাজ্যত অৱস্থিত। তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? এ বৌদ্ধ, বি মহম্মদ, চি চাণক্য, ডি এটাও নহয়। আপোনালোকে ভালদৰে চাব, ইয়াত এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে, ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বৌদ্ধ। বৌদ্ধজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়। বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? এ 3, বি 4, চি 5, ডি 1। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 3। বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে জীয়া ভৰালী, বি ধনশিৰি, চি মানস, ডি সোৱণশিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সোৱণশিৰি। ইয়াৰে পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায়? এ চুক্লেংমুং, বি চুখুৰাংফা, চি চুলিকফা, ডি চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি
কফা। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে আমি চাই লওঁ। ইয়াৰ পাছৰে প্ৰশ্নত দিয়া হৈছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে? এ মিজোৰাম, বি ৱেষ্ট বেংগল, অপশ্যন নম্বৰ চি ছিক্কিম আৰু অপশ্যন নম্বৰ ডি মণিপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ছিক্কিম। অসমে ছিক্কিমৰ সৈতে সীমা ভাগ নকৰে। অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? এ 1873, বি 1874, চি 1875 আৰু ডি 1876। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1874। নেক্সট, কিমান চনত অসমৰ স্বাধীনতা শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? অপশ্যন নম্বৰ এ দিয়া হৈছে 1973, বি দিয়া হৈছে 1974, চি দিয়া হৈছে 1975, ডি দিয়া হৈছে 1976। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1973। অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল? এ শৰৎ চন্দ্ৰ সিং, বি তৰুণ গগৈ, চি হিতেশ্বৰ শইকীয়া, ডি ভূমিধৰ বৰ্মন। ইয়াত এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তৰুণ গগৈ। তৰুণ গগৈ আছিল আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰীজন। নেক্সট, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এ 24 ফেব্ৰুৱাৰী 1826, বি 26 ফেব্ৰুৱাৰী 1826, চি 28 ফেব্ৰুৱাৰী 1826, ডি 28 জানুৱাৰী 1826। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। অসম বিধানসভাৰ মুঠ আসন কেইখন? এ 226খন, বি 26খন, চি 7খন, ডি 126খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ ডি 126। অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন? এ শৰৎ চন্দ্ৰ সিংহ, বি তৰুণ গগৈ, চি হিতেশ্বৰ শইকীয়া, ডি ভূমিধৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভূমিধৰ বৰ্মন। ভূমিধৰ বৰ্মন আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তি আছিল। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰে প্ৰশ্নত দিয়া হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এ বিশ্বজিৎ দৈমাৰী, বি জিতেন্দ্ৰ নাথ গোস্বামী, চি বসন্ত কুমাৰ দাস, ডি হিতেশ্বৰ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বসন্ত কুমাৰ দাস। অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? এ ইন্দিৰা গান্ধী, বি মনমোহন সিং, চি অটল বিহাৰী বাজপেয়ী, ডি ৰাজীৱ গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপোনালোকে কিমানখিনি কৰিব পাৰিছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক এনেধৰণৰ ভিডিঅ' দিয়া মই চেষ্টা কৰি গৈ থাকিম। থেংক ইউ।